আপুনি যদি আপোনাৰ ৰিটায়াৰমেণ্টৰ লাইফৰ কথা ভাবিছে, পেঞ্চন হিচাপে এটা মাহেকীয়া মাচুল লোৱাৰ কথা চিন্তা কৰিছে, তেন্তে ভালেই ভাবিছে। সঁচাকৈ ক'বলৈ গ'লে অধিকাংশ মানুহে পৰ্যাপ্ত ধন সাঁচি নাৰাখে আৰু এইটো চিন্তাজনক। কিন্তু যদি মই কওঁ চৰকাৰৰ এখন আঁচনি আছে যি আপোনাক গেৰাণ্টিড মাসিক পেঞ্চন দিব আৰু যিটো আপুনি অতি সহজতে লাভ কৰিব পাৰে, এই আঁচনিখনৰ নাম হ'ল অটল পেঞ্চন যোজনা APY, যি আপোনাৰ পিচফুল ৰিটায়াৰমেণ্টৰ চাবিকাঠি হ'ব পাৰে। আমি এই ভিডিঅ'টোত জানিম যে কিদৰে APY কাম কৰে, কোনে APY এপ্লাই কৰিব পাৰে আৰু আপুনি কেনেদৰে আজিয়ে এই স্কিমত যোগদান কৰিব পাৰে। আপুনি জানেনে, ভাৰতৰ অধিকাংশ কৰ্মসংস্থাপন আনঅৰ্গেনাইজ ক্ষেত্ৰত আছে য'ত পেঞ্চনৰ সুবিধা নাই। চৰকাৰে এই সমস্যাটো লক্ষ্য কৰি অটল পেঞ্চন যোজনা আৰম্ভ কৰিছে। কিন্তু কেৱল আনঅৰ্গেনাইজ ক্ষেত্ৰৰ লোকেই নহয়, যিকোনো ভাৰতীয় নাগৰিকে যোগদান কৰিব পাৰে যদি তেওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে। এই ভিডিঅ'ত আমি এই আঁচনিখনে কেনেকৈ আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিম। এই আঁচনিখন 2015 চনত চৰকাৰে আৰম্ভ কৰিছিল, মূলতঃ নিম্নবিত্ত আৰু আনঅৰ্গেনাইজ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে। কোনে এপ্লাই কৰিব পাৰে? ভাৰতীয় নাগৰিক হ'ব লাগিব, বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, বেংক একাউণ্ট থাকিব লাগিব আৰু এটা অতি গুৰুত্বপূৰ্ণ পইণ্ট যোগ কৰিছে 2022 চনৰ 1 অক্টোবৰৰ পিছত যে যিকোনো লোকে যি ইনকম টেক্স দিয়ে তেওঁ এই স্কিমত এপ্লাই কৰিব নোৱাৰিব। মানে যোগদান কৰা লোকৰ আয়কৰ দিয়া নহ'ব লাগিব। NRI সকলো যোগদান কৰিব পাৰে, কিন্তু ফেটকা CRS ডিটেইলছ দিব লাগিব। চৰকাৰী চাকৰিয়াল, বেংকৰ কৰ্মচাৰী আৰু NPS গ্ৰাহকসকলেও যোগদান কৰিব পাৰে। কি হিচাপত পেঞ্চন পাব? আপুনি মাসিক 1000, 2000, 3000, 4000 বা 5000 পেঞ্চন বাছি ল'ব পাৰে। যোগদানৰ বয়স আৰু পেঞ্চনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ অৰ্হতা স্থিৰ হয়। আপোনাৰ বেংক একাউণ্টৰ পৰা অটো ডেবিট যোগে কিস্তি দিব লাগিব। কিস্তি মাসিক প্ৰত্যেক 3 মাহ বা 6 মাহৰ ভিতৰত দিব পাৰি। এটা উদাহৰণ যোগে বুজি লওঁ আহক। এই চাৰ্টখনে আচল। ধৰি লওক আপোনাৰ বয়স 33 বছৰ আৰু আপোনাক 5000কে পেঞ্চন লাগে, তেন্তে এই চাৰ্ট মতে আপুনি মাহিলী 752 টকা দিব লাগিব। যদি আপোনাৰ বয়স 35 বছৰ হয় আৰু আপোনাক পেঞ্চন 3000 টকা লাগে, তেন্তে 543 টকা মাহে মাহে দিব লাগিব 60 ইয়াৰ্ছ নোহোৱালৈকে। APY মোবাইল এপ আছে, লগ ইন কৰি ষ্টেটমেণ্ট চাব পাৰে। আধাৰ যোগে অনলাইন এনৰলমেণ্টো কৰিব পাৰি। 60 বছৰৰ পিছত কি হ'ব? আপুনি যিটো পেঞ্চন বাছনি কৰি লৈছিল সেইটো পেঞ্চন পাব। আপোনাৰ মৃত্যু হ'লে আপোনাৰ পত্নী বা স্বামীয়ে একেই পেঞ্চন পাব। আপোনাৰ পত্নী বা স্বামীৰ মৃত্যুৰ পিছত মনোনীত ব্যক্তিয়ে জমা ধন লাভ কৰিব। 60 বছৰৰ আগতে মৃত্যু হ'লে আপোনাৰ পত্নী বা স্বামীয়ে একাউণ্টটো বন্ধ কৰিব বা অব্যাহত ৰাখিব পাৰে, বা নিজেও ইচ্ছাকৃতভাৱে একাউণ্টটো ক্ল'জ কৰিব পাৰে। তেনে কৰিলে আপুনি জমা কৰা পইচাখিনি আপোনাৰ বেংক একাউণ্টত পাই যাব। কেনেকৈ যোগদান কৰিব? বেংক বা ডাকঘৰ যোগে আবেদন কৰি। আপুনি যদি APY স্কিমত যোগদান কৰিব বিচাৰে, তেন্তে আপোনাৰ
বেংক একাউণ্ট থকা বেংকৰ শাখাৰ লগত যোগাযোগ কৰক আৰু যদি কিবা জানিব লগা আছে তেন্তে তলত লিখি মোক জনাওক মই তাৰ নিশ্চয় উত্তৰ দিম আৰু শেষত যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰক ধন্যবাদ